নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। এফালে বহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আনফালে বহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ডিবেটত বহিবলৈ হিমন্ত বিশ্ব শৰ্মাক মুকলি আহ্বান জনাইছে আপে অৰ্থাৎ আম আদমি পাৰ্টীয়ে। ডিবেটত বহিবলৈ হিমন্ত বিশ্ব শৰ্মাক মুকলি আহ্বান আম আদমি পাৰ্টীৰ। এফালে বহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে বহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ডিবেট অৰ্থাৎ বিতৰ্কৰ মূল বিষয়বস্তু হ'ব এডুকেশ্যন। ডিবেটৰ মূল বিষয়বস্তু হৈছে এডুকেশ্যন। দিল্লীলৈ গৈও ডিবেটত বহিব হিমন্ত বিশ্ব শৰ্মা। আমি জানো আপৰ চেলেঞ্জ মানি ল'ব হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মডেল নে দিল্লীৰ মডেল ভাল 3,30,00,000 মানুহে নিৰ্ধাৰণ কৰিব। গুৱাহাটীত সংবাদমেল পাতি আপৰ চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ডিবেটত বহিবলৈ হিমন্ত বিশ্ব শৰ্মাক মুকলি আহ্বান আম আদমি পাৰ্টীৰ। এফালে বহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আনফালে বহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে কাইলৈ পুনৰ স্তব্ধ হ'ব ডিজিটেল জীৱন। 25 জিলাত কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্যৰ 25 জিলাত দেওবাৰে পুনৰ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা 3য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পুনৰ কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। উল্লেখ্য যে ইয়াৰ পূৰ্বে 21 আগষ্টত অনুষ্ঠিত হৈ যোৱা 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো কোনো ধৰণৰ যাতে বিসংগতি নহয় তাৰ বাবে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ শৰ্মা নামৰ এগৰাকী সমাজকৰ্মীয়ে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল শুকুৰবাৰে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়। প্ৰশ্নকাকত ফাদিল ৰোধৰ নামত নিজৰ ব্যৰ্থতা থাকিবলৈ গৈ চৰকাৰে এনেদৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত 21 আগষ্টত স্তব্ধ হৈ পৰিছিল ডিজিটেল জীৱন। ইণ্টাৰনেটৰ মাধ্যমেৰে জীৱন নিৰ্বাহ কৰা অ'লা উবেৰ চালক অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তীব্ৰ আৰ্থিক লোকচান আৰু সন্মুখীন হ'বলগীয়া হৈছিল। 28 আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত একেদৰেই ডিজিটেল জীৱন স্তব্ধ হৈ পৰাৰ লগতে অনলাইন ব্যৱসায়ত প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছে। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত অক্ষয় কুমাৰ। দ্বিতীয়বাৰৰ বাবে কৰোণাত আক্ৰান্ত হ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। শনিবাৰে অভিনেতাজনে নিজেই এই খবৰ টুইট কৰে আৰু সেইকাৰণে তেওঁ কান চলচ্চিত্ৰ মহোৎসৱতো উপস্থিত থাকিব নোৱাৰে। টুইটত তেওঁ লিখে, এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে মই কান চলচ্চিত্ৰ মহোৎসৱলৈ যোৱাৰ কথা ভাবিছিলোঁ। দুখৰ বিষয়, মই ক'ভিড আক্ৰান্ত, বৰ্তমান জিৰণি ল'ম। অনুৰাগ ঠাকুৰকে ধৰি গোটেই দলটোলৈ মোৰ শুভেচ্ছা। মই সঁচাকৈ বহুত মিছ কৰিম বুলি অক্ষয় কুমাৰে মন্তব্য কৰিছে। কিন্তু তেওঁ কৰোণাত পজিটিভভাৱে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব। কান চলচ্চিত্ৰ মহোৎসৱত ভাৰতক কাণ্ট্ৰি অফ অনাৰ হিচাপে নিৰ্বাচন কৰা হৈছে। ভাৰত ফ্ৰান্সৰ 75 বছৰীয়া কূটনৈতিক সম্পৰ্ক উপলক্ষে ভাৰতক এই সন্মান প্ৰদান কৰা হ'ব। বন্ধুসকল, 4 নম্বৰৰ খবৰটি হৈছে 26,000 নিযুক্তি পৰীক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ৰেল। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। 26,000 নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ বিশেষ সুবিধা। পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে বিশেষ সেৱা ৰাজ্য চৰকাৰৰ। পুৱাৰ পৰা নিশালৈকে সেৱা আগবঢ়াব 2খনকৈ বিশেষ ৰেলে। পৰীক্ষাৰ্থীসকলে মনত ৰাখক ৰেলৰ নম্বৰ। কৰিমগঞ্জৰ পৰা চলিব 0566 নম্বৰ ৰেল। আপোনালোকে এই ৰেল নম্বৰটো মনত ৰাখিব। যিসকল কৰিমগঞ্জৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ কাইলৈ পৰীক্ষা দিব তেওঁলোকে এই ৰেল নম্বৰটো মনত ৰাখিব। এই ৰেলত বিনামূলীয়াকৈ যাত্ৰা কৰিবলৈ পাৰিব। আৰু শিলচৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই নম্বৰটো ৰেলখন মনত ৰাখিব। তেওঁলোকৰো ৰেলৰ যাত্ৰা বিনামূলীয়া কৰি দিছে ৰাজ্য চৰকাৰে। শিলচৰৰ পৰা চলিব 05615 নম্বৰৰ ৰেল। পুৱা 6 বজাৰ পৰা নিশা 8:30 বজালৈকে চলাচল কৰিব ৰেল দুখনে। শিলচৰ কৰিমগঞ্জৰ পৰীক্ষাৰ্থীৰ বাবে এই বিশেষ ৰেল সেৱা মুকলি কৰা হৈছে। খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। কান্ধত মৃতদেহ লৈ অৱৰোধ ৰাষ্ট্ৰীয় ঘাইপথ। শ শ পুৰুষ মহিলাৰ প্ৰতিবাদত কপিল বিলাসীপাৰা।
বিলাসীপাৰাৰ বেলতলিত কান্ধত মৃতদেহ লৈ অৱৰোধ কৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। জানিব পৰা মতে যোৱা 21 আগষ্টত 50-60জনীয়া এটা ভূমাফিয়াৰ দলে ভূমি বেদখল কৰিবলৈ আহি জনগোষ্ঠীয় লোকৰ ঘৰ ভাঙি তহিলং কৰে। এই কাৰ্যক বাধা দিবলৈ গৈছিল ছপিলুদ্দিন শ্বেখ নামৰ এজন ব্যক্তি। বাধা দিবলৈ যোৱাৰ বাবেই ছপিলুদ্দিন শ্বেখক ভূমাফিয়াৰ দলটোৱে লাঠি ৰড চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। চৰাঞ্চলৰ পৰা অহা ভূমাফিয়াৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিলাসীপাৰাৰ বাসিন্দা ছপিলুদ্দিন শ্বেখ। আহত ছপিলুদ্দিন শ্বেখক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, কিন্তু দুৰ্ভাগ্যবশতঃ শুকুৰবাৰে ব্যক্তিজনৰ মৃত্যু হয়। ইয়াৰ পাছতে ছপিলুদ্দিন শ্বেখৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনসমূহে জাঙুৰ খাই উঠে। তাৰ পিছতে আজি স্থানীয় ৰাইজৰ লগতে দল সংগঠনসমূহ বেলতলি চাৰিআলিত কান্ধত মৃতদেহ লৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উল্লেখ্য যে ঘটনাৰ পিছতো বিলাসীপাৰা আৰক্ষীয়ে এজনো দোষীক কৰায়ত্ব নকৰি অভিযুক্তৰে গোপন মিতিৰালি কৰাৰো অভিযোগ কৰিছে। সেয়েহে দোষীক কৰায়ত্বৰ দাবীত শ পুৰুষ মহিলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ঘাইপথটোৰ দুয়ো কাষত শ যান বাহন আবদ্ধ হৈ পৰে। দৰ্শকসকল, 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। অতি ভয়ংকৰ, শিক্ষকে শোৱনি কোঠাতে পুতিলে পত্নীৰ মৃতদেহ। মধ্যপ্ৰদেশৰ দিনদুৰীৰ পৰা এটা আচৰিত খবৰ পোহৰলৈ আহিছে। এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে তেওঁৰ পত্নীৰ মৃত্যুৰ পিছত মৃতদেহটো তেওঁলোকৰ ঘৰৰ ভিতৰতে এটা কোঠাত পুতি থৈ দিয়ে। যেতিয়া এই কথাটো চুবুৰীয়াই গম পায় তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। দৰাচলতে 50 বছৰীয়া উল্কাৰ দাস মুগ্ৰে নামৰ এগৰাকী শিক্ষকে তেওঁৰ 45 বছৰীয়া পত্নীক বহুত ভাল পাইছিল। তেওঁ পত্নীক ইমানেই ভাল পাইছিল যে তেওঁৰ মৃত্যু হোৱাৰ পিছত শ্মশানত মৃতদেহ সৎকাৰ নকৰি তেওঁলোকৰ ঘৰত থকা তেওঁৰ শোৱনি কোঠাতে মৃতদেহটো পুতি থয়। যেতিয়া ওচৰ চুবুৰীয়াই এই কথা গম পায় তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত প্ৰশাসনৰ লোক আহি মৃতদেহটো উলিয়াই মুক্তিধামত অন্ত্যেষ্টিক্ৰিয়া কৰে। স্থানীয় লোকৰ লগতে ওংকাৰ দাস মুগ্ৰেৰ পৰিয়ালৰ লোকেও তেওঁক ঘৰৰ ভিতৰত মৃতদেহটো পুতিবলৈ বাধা দিছিল, কিন্তু তেওঁ কাৰোৰে কথা শুনা নাছিল। তেওঁ কেৱল পত্নীক সদায় নিজৰ লগতে ৰাখিব বিচাৰিছিল। দৰ্শকসকল, 6 নম্বৰ খবৰটি হৈছে লামডিঙত কৃত্ৰিম বান বুঢ়াইছে 9 অঞ্চল। টিনপাতত উঠি আশ্ৰয় ভুক্তভোগীৰ। লামডিঙত কৃত্ৰিম বানে সৃষ্টি কৰিছে হাহাকাৰময় অৱস্থাৰ। লামডিঙৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ কবলত। পানীয়ে বুঢ়াই পেলাইছে নিউ কলনী, পাম্প ৰোড, হাতীভঙা কলনী, ইঞ্জিনিয়াৰিং কলনী, ব্ৰিক ফিল্ডসহ অন্যান্য অঞ্চল। মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। বাঢ়নী পানীয়ে ঘৰ বাৰীও বুঢ়াই পেলোৱাত ঘৰৰ টিনপাতত উঠি আশ্ৰয় লৈছে ভুক্তভোগীয়ে। ইফালে ঘৰৰ ভিতৰত একঁকাল আৰু ডিঙিলৈকে পানী জমা হোৱাত বহুতে এতিয়াও ঘৰৰ ভিতৰত হৈ আছে আবদ্ধ। আনহাতে বহু লোকৰ ঘৰৰ পৰা ওলাই আহি ওখ স্থানতো লৈ আছে আশ্ৰয়। ইতিমধ্যে জলবন্দী হৈ থকা সকলক SDRF বাহিনীৰ জৰিয়তে উদ্ধাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। বৰ্তমান কৃত্ৰিম বানৰ বাবে হাহাকাৰ কৰি থকা ৰাইজৰ খবৰ ল'বলৈ বিধায়কক ৰাইজে জনাইছে আহ্বান।